নমস্কাৰ। কাব্যঋষি নীলমণি ফুকনলৈ মই মোৰ শ্ৰদ্ধা জনাই আবৃত্তি কৰিবলৈ লৈছোঁ তেওঁৰে ৰচিত কবিতা কেনে আছো মোক নুসুধিবা। কেনে আছো মোক নুসুধিবা, ময়ো মোক সোধা নাই। কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী। যোৱা ৰাতি মই কি আছিলোঁ? ৰজা, সন্যাসী, কৃষক, শ্ৰমিক, প্ৰেমিক, নক্সাল, কবি, চিকাৰৰ পাছত পানী বিচাৰি ফুৰা এটা বাঘ। কি আছিলোঁ পাহৰিলোঁ। কেনে আছো মোক নুসুধিবা। মইতো অকলশৰীয়া নহয়, কাৰণ শেষ ভোজনৰ পাছতো বিদায় দিব নোৱাৰিলোঁ, বিদায় ল'ব নোৱাৰিলোঁ। আউচভিক্সৰ পাছৰে পৰা মই হহা নাই, কন্দাও নাই, কাৰণ যাওঁ ক'লৈ, ক'ৰ পৰা আহিছিলোঁ পাহৰিলোঁ। তেজ বটিয়াই জীয়াই থাকে দিন, কাৰণ হাড়মূৰবোৰে আবেলিৰ আলিবাটেৰে কাঠ হাঁহি মাৰি যায়। কেনে আছো মোক নুসুধিবা, কাৰণ দোকানৰ চৌকেছত ৰক্তকিয়াত মক্ত এহাল কুকুৰ কঁকালত পুৰুষালিংগৰ মালা পিন্ধি ভূতনাথৰ অন্ধকালি। কাৰণ সকলোৰে এটাই ভয়, মৰা মানুহবোৰৰো ক'বনে নক'ব, কৰিবনে নকৰে, খিৰিকী খুলিবনে দুৱাৰ। কাৰণ তেতিয়াই পৰা ৰৈ ৰৈ মিছা ফাঁকি ভাও ভুৱা জালিয়াতি যৌৱন দয়ালু নিত্যয়। কেনে আছো মোক নুসুধিবা, কাৰণ এন্ধাৰ এতিয়াও সিও কঁপি উঠে, এতিয়া সিও জ্বলি উঠে। দুৰ্দশা, দুৰ্দিন, দুৰ্গতিৰ পিছে পিছে মানুহৰ তেজৰ নিচান। কাৰণ পেণ্টৰ চেপত লৈ ফুৰো দুখন নিষিদ্ধ হাত, ৰঙা হৈ উৰি যোৱা এটা বুলেট বুকুত। কাৰণ চৌদিশে মৌনতা শান্তিৰ ভয়ংকৰ আৱাজ। কেনে আছো মোক নুসুধিবা, কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী। কাৰণ ৪২ ঘণ্টা মোৰ মৃতদেহটো গুৱাহাটী পদপথত পৰি আছিল। কাৰণ এতিয়াও মই চকু মেলি আছোঁ, মোৰ মৃত্যুও চকু মেলি আছে। কাৰণ খালে ডোঙে নৈ বিলে জাকি মাৰি মাছে। হেৰা মোৰ গম্ভীৰ গতিৰ অশ্বাৰোহী, ধন্যবাদ।